নমস্কাৰ। আপোনালোকে চাইছে কুকুৰাৰ মাজত কাজিয়া লাগি থাকে। কেতিয়াবা এনেকুৱা হয় যে আমাৰ ফাৰ্মত কাজিয়া লাগি এটাই আনটোক মাৰি পেলায়। সেইটোৰ পৰা হাত সাৰিবলৈ আমি এটা কাম কৰিব পাৰোঁ। আহকচোন আমি চাই লওঁ। আমাৰ এনেকুৱা এটা কাটাৰ লাগিব, নখ কাটাৰ। নখ যে আমি কাটো সেইটো কাটাৰ। আৰু ইহঁতৰ ওঠবিলাক কাটি দিব লাগিব আগতে। একমাহ বয়সতেই কাটি দিওঁ আপোনালোকে। মই এইটো ইয়াৰ বয়স একমাহ 2-3 দিন হ'ল আৰু মই এনেকৈ কাটি দিওঁ সিহঁতৰ ওঠবিলাক। আপোনালোকে চাওক ভিডিঅ'ত, একদম দুটা ওঠেই কাটি দিব। চাই লওক আপোনালোকে ভালকে, একদম বেছি নাকাটিব। অকণমান জোংগা যে আছে, জোংগাটো 1 mm 3 mm মান কাটি দিব লাগে। 3 mm গম পাইছে, 3 mm কিমান, একদম কম। এনেকৈ কাটি দিব। আৰু কাটি দিলে অকণমান তেজ ওলায়। লগে লগে আপোনালোকে এই চল্ডিং বা গান বা আমি যি কওঁ তাঁতশাল নহ'লে কিবা এটা লোহা ৰড এটা গৰম কৰি এই ওঠ দুটাত লগাই দিব। তেজ ওলায়, তেজটো লগে লগে বন্ধ হৈ যাব। নহ'লে এইটো নকৰিলে, গৰম কৰি চেকাটো নিদিলে আপোনালোকে তেজ ওলাই থাকিব কুকুৰাৰ। এনেকৈ কৰিব আৰু চাব সিহঁতৰ মাজত কাজিয়া লাগি নাথাকে কেতিয়াবা। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। কিবা জানিবলৈ হ'লে আগত কমেণ্ট কৰিব। আৰু মই ফাৰ্মিঙৰ বিষয়ে মই ভিডিঅ' বনাই থাকোঁ আৰু মই কুকুৰা ফাৰ্ম চলাই আছোঁ। মই এটা ঘৰ বনাই আছোঁ পুখুৰীৰ ওপৰত। লোকেল কুকুৰা পালন কৰিম। আৰু চাওক আপোনালোকে এনেকৈ কামটো কৰি দিব আৰু আপোনালোকৰ কুকুৰা চাব কেতিয়াবা নিজৰ মাজত কাজিয়া নালাগে সিহঁতৰ। নহ'লে আমাৰ কেতিয়াবা বহুত লোকচান হ'বলগীয়া হয় এনেকুৱা নকৰিলে। আমি বহুত ফাৰ্মত চাইছোঁ এনেকৈ কাজিয়া লাগে, একদম এটাক আনটোক